एस.ट no rest. No rest, no rest. No एस.ट no rest. No rest, no rest. एस.ट खालामनांगौनि दाबिजों टाइपानि 3 घन्टा धरना। No एस.ट no rest. No rest, no rest. दिनै टाइ आहम जुब छात्र परिषद असमनि तिनिसुकिया जिल्ला आफादा जिल्ला बेंगिरिनि लांगोना मोखाङाव 3 घन्टा धरना होयो। टाइ आहमफोरखौ थाबैनो हायेनारि ट्राइबेल खालामनाय, टाइ आहम गावखुंथाय दाफुंनाय, आहम आमोलनि बायखोन्दा नेरसोनफोरखौ उदां खालामनानै रैखाथि होनायजों लोगोसे समायना महर होनांगौनि दाबिजों धरना होयो। No एस.ट no rest. No rest, no rest. ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ প্ৰবঞ্চনাৰ প্ৰতিবাদত আজি টাই আহোম যুৱ পৰিষদ অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ। কিয়নো অসম চৰকাৰ তথা ভাৰত চৰকাৰে 6 জনগোষ্ঠীৰ লগতে আহোমসকলক যি জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দি আহিছে। সেই প্ৰতিশ্ৰুতি আজিলৈকে এখনো বিজেপিয়ে হওক বা অন্য দলেই হওক, কংগ্ৰেছেই হওক, আমাক আজিলৈকে সেইটো আমাৰ দাবী পূৰণ কৰি দিবলৈ তেখেতলোকে সমৰ্থ নহ'ল। কিন্তু যেতিয়া আমাৰ নিৰ্বাচন আহে বা আমাৰ তেনেকুৱা যেতিয়া চৰকাৰক 6 জনগোষ্ঠীক প্ৰয়োজন হয়, তেতিয়াই কিন্তু প্ৰত্যেকটো জনগোষ্ঠীক তেখেতলোকে সকলো সুবিধা কৰি দিম, লগতে 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি বাৰে বাৰে তেখেতলোকে আমাক অভুৱা ভৰি আহিছে। আৰু এই অভুৱা বহুত হ'ল। আগতে কংগ্ৰেছ চৰকাৰৰ 6 জনগোষ্ঠীক লৈ ৰাজনীতি কৰিলে। এতিয়া আমি ভাবিছিলোঁ যেতিয়া বিজেপি চৰকাৰ আহিব, বিজেপি চৰকাৰে হয়তো জনগোষ্ঠীৰ আৱেগ অনুভূতি বুজি আমাৰ 6 জনগোষ্ঠীৰ যি দাবী, ন্যায্য দাবী, জনজাতিকৰণৰ বিষয়টো তেখেতলোকে আগবঢ়াব আৰু সকলো 6 জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান কৰিব। কিন্তু সকলো ফুটুকাৰ ফেন হ'ল। ইলেকশ্যনৰ আগত জনগোষ্ঠীসকলক যিদৰে তেখেতলোকে আশা দেখাইছিল, তাৰ এটাও তেখেতলোকে আশা পূৰণ কৰিব নোৱাৰিলে। বৰঞ্চ জনগোষ্ঠীবিলাকক বিভেদ সৃষ্টি কৰি, বিভিন্ন জনগোষ্ঠীবিলাকৰ মাজত বিভেদ সৃষ্টি কৰি অঁতৰাই পঠোৱা এটা আন্দোলনমুখী মূৰ কৰা এটা তেখেতলোকে পন্থা হাতত লৈছে। গতিকে আজি আমি প্ৰতিবাদস্থলীৰ পৰা আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক স্পষ্ট ভাষাৰে জনাব বিচাৰিছোঁ যে টাই আহোমকে ধৰি বাকী জনগোষ্ঠীক, বাকী যি 6 জনগোষ্ঠী অতি শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান কৰক। লগতে আহোমসকলক টাই আহোমসকলক স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবী আমি কৰিছোঁ। আৰু এই দাবী অতি সোনকালে আমি পূৰণ কৰাৰ কাৰণে আমি ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিছোঁ। আৰু হেঁচা প্ৰয়োগ কৰাৰ ফলস্বৰূপে আজি আমি এই তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। আৰু এই কাৰ্যসূচী আমাৰ চৰকাৰৰ বিৰুদ্ধে আমি জনজাতিকৰণৰ পাবৰ কাৰণে, আমাৰ স্বায়ত্ব শাসন পাবৰ কাৰণে আমাৰ টাই আহোমসকলৰ আমাৰ এই আন্দোলন ধাৰাবাহিকতা আমাৰ হৈ থাকিব। আমি গণতান্ত্ৰিকভাৱে আন্দোলনক গণতান্ত্ৰিকভাৱে আমি চৰকাৰক, ৰাজ্য কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ আমি চেষ্টা কৰিম। আৰু অতি সোনকালে আমাৰ যি ন্যায্য দাবী পূৰণ কৰক। অন্যথা কিন্তু চৰকাৰখনে শান্তিৰে সুখেৰে চৰকাৰ চলাবলৈ নোৱাৰিব। আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি চৰকাৰখনক আমাৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ চেষ্টা কৰাম।